মানে মই সেইটো খাই অলপমান ইম্প্ৰুভ হৈছে আগতে মই এয়া চাওক হৈ গ'ল কেমেৰাটো বাৰু কি হ'ল কিবা ব্লাৰ হৈ হে গাইজ এতিয়া বাজি আছে ৰাতি 10:30 মানে ভাত পানী খালোঁ আৰু মাহঁতে এতিয়া টিভি চাই আছে এইখিনিতে এটা কাম কৰিব লৈছোঁ ভাবিলোঁ আপোনালোকক দেখাইও দিওঁ কাৰণ ইয়াৰ আগৰ ভিডিঅ' এটাত মই আপোনালোকক কৈছিলোঁ শকত কেনেকৈ হ'ব পাৰি মানে এইকাৰণে কৈছোঁ মানে মই সেইটো খাই অলপমান ইম্প্ৰুভ হৈছোঁ আগতে মই বহুত ক্ষীণ আছিলোঁ তেতিয়া মোৰ ইউটিউব চেনেল নাছিলে আপোনালোকক আজি কেইটামান ফটো দেখুৱাম মই আপোনালোকে চাব এয়া চাওক এইখন হৈছে 2018 ফটো চাওকচোন আপোনালোকে মই কেনেকুৱা আছিলোঁ তো সেইটো ভিডিঅ'ত মানে মই উহা চাউলৰ গুড়ি দেখুৱাইছিলোঁ আৰু বহুতে কমেণ্ট কৰিছিলে যে চাউলখিনি ভাজি লোৱা হৈছে নে নাই কেনেকৈ খান্দিছে মই তেতিয়া কৈছিলোঁ যে মোক ইনষ্টাত ফ'ল' কৰিব কৈছিলোঁ তাত ভালকৈ ক'ম তো আজিও মানে সেইটো কাম কৰিব লৈছোঁ চাউলখিনি আজি ভজাই আছে মই গুড়ি কৰিব লৈছোঁ আৰু কেনেকৈ গুড়ি কৰে মই আপোনালোকক দেখুৱাই আছোঁ আজি আপোনালোকে ধুনীয়াকৈ এইটো বনাব পাৰিব এইফালে এয়া চাওক এতিয়াতো চিনিব পাৰিছে এইবিলাক উহা চাউলবিলাক ধুনীয়া কেনেকৈ ভাজি লোৱা হৈছে বিহুত যেনেকৈ বৰা চাউল এইবিলাকক আমি কাৰাই বুলি কওঁ মানে আমাৰ ভাষাত আৰু আমাৰ লোৱাৰ আছামৰ যিটো অসমীয়া আৰু এইটো আপাৰৰ লগত মানে বহুত ভাষাৰ মিল নাই তো আপোনালোকে বাৰু কি বুলি কয় এইবিলাকক কমেণ্ট বক্সত জনাব এইখিনি চাওক মা ভাজি লৈছে আগতে আৰু যদি গম পালোঁহেঁতেন মই ৰাতিপুৱাই যিহেতু মায়ে ভাজিছে মই তেতিয়া ভজাখিনিও আপোনালোকক দেখুৱালোহেঁতেন কিন্তু এতিয়া এইখিনি মই খান্দিম মানে গুড়ি কৰিম সেইটো মিক্সাৰত আৰু সেইকাৰণে আজি দেখুৱাই দিলোঁ আপোনালোকে এইটো বনাই চাহত ভিজাই ঘি লৈ খাব আৰু মানে শকত হৈ যাব এয়া চাওক ভৰাই ল'লোঁ এতিয়া গোটেইখিনি খান্দি লৈ আপোনালোকক লগ পাই আছোঁ এয়া চাওক হৈ গ'ল মানে গোটেইখিনি নাখান্দিলোঁ এইখিনি হৈ গ'ল আৰু বাকী এইবিলাক পিছত দিনত খান্দি মানে এতিয়া এই মেচিনটো চাউণ্ড কৰে তো ভাল নালাগে মানে এইখিনি থৈ দিলোঁ মানে আমাৰ ৰিফাজনে ৰাতিপুৱা সদায় আমাৰ ঘৰত চাহ খায় ৰাতিপুৱা উঠি সোনকালে আহিয়ে যাব আৰু এইটো বস্তু ইয়াক লাগে সেইকাৰণে আৰু এইফালে এইবিলাক পিঠাগুড়ি আছে আৰু এতিয়া মানে বেছি ৰাতি নকৰোঁ কাৰণ চেনি উঠিবই লাগে তো এতিয়া মোৰ আৰু এটা বহুত ইম্পৰ্টেণ্ট কাম আছে সেইটো আপোনালোকক দেখাই আছে ইম্পৰ্টেণ্ট কামটো হৈছে এইজনী আমাৰ বাবলুজনী ইয়াৰ যে অসুখ হৈছিল আপোনালোকৰ মনত আছে নহয় এতিয়া চাওক এইফালে আছে বাবলু কিন্তু ইয়াৰ এই বিচনাখন মানে ইয়াতে লগাম ইয়াতে জুইৰ ভাপ পায় নহয় তো বাবলুক ইয়াতে শুৱাই দিম আগতে বাবলু মোৰ লগতে আছিলে কিন্তু মানে ইয়াৰ অসুখ হোৱাৰ পৰা ই মাজে মাজে বিচনাত পেচাব কৰে সেইকাৰণে বাবলুক ইয়াতে আপোনালোকে চাব মই শুৱাই দিম কিমান ধুনীয়াকৈ বাবলু শুই থাকিব আৰু একেবাৰে ৰাতিপুৱাহে উঠি যায় ইমান ভাল এইখন হৈছে আমাৰ বাবলুৰ বিচনা আৰু এইজনী হৈছে বাবলুজনী এতিয়া ইয়াক শুৱাই দিম বুপু চাওক বাবলু শুই যোৱা এতিয়া চাওক আৰু বাবলুৰ মানে বিচনাখন ধুই দিয়া হৈছে যিহেতু বৰষুণ ন সেইকাৰণে শুকাই নাই সেইকাৰণে এইবিলাক কাপোৰত এনেকৈ শুৱাই দিওঁ এতিয়া এনেকৈ লাৰি থাকিম নহয় একদম হৈ যাব এতিয়া বাবলুক উৰাই দিব লাগিব এইফালে চাওক আমাৰ বাবলু শুই গ'ল চাওক বাবলু শুই গ'ল একদম এতিয়া মই যাওঁ এয়া বাবলুক শুৱাই দিলোঁ দি আৰু কাৰেণ্টটো গুচি গ'ল এতিয়া ভৰি হাত ধুই আহিলোঁ এতিয়া অলপমান এইবিলাক চাওক মেডিচিন লগাই এতিয়া শুই যাওঁ মানে চেহেৰিত যদি পাৰোঁ আপোনালোকক লগ পাম নহ'লে একেবাৰে মৰ্ণিঙত লগ পাই আছোঁ এতিয়া সকলোকে গুড নাইট হে গাইজ আসসালামু আলাইকুম গুড মৰ্ণিং পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই মুনলী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মুনল কিটচেন এণ্ড ব্লগ চেনেলটোলৈ স্বাগতম জনালোঁ আৰু এতিয়া হৈ গৈছে কিন্তু ৰাতিপুৱা দেই বাহিৰত বহুত হৈছে দেখাই আছোঁ নহ'লে আৰু ভাবিব মই ৰাতিয়ে শ্বুট কৰিলোঁ নেকি এতিয়া মৰ্ণিং হৈ গৈছে আৰু মানে পিছ ৰাতি ভিডিঅ' এইকাৰণে নবনালোঁ কাৰণ পিছ ৰাতি উঠি এনেহেন হাঁচি আৰম্ভ হৈ গ'ল হাঁচিয়াই তত নাই গাত এনেহেন হৈ গ'ল সেইকাৰণে আৰু খুব দৌৰা দৌৰি হয় সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু এতিয়া মানে আছে আজি স্কুল যিহেতু আজি স্কুল অপেনিং হ'ব সেইকাৰণে আজি প্ৰথম দিন নগ'লে বেয়া দেখি সেইকাৰণে স্কুল যাব ওলাব লাগে আৰু ভাইটিহঁতে টোপনিৰ পৰা উঠাই নাই তাতে কথা ক'লে আৰু খং উঠি কাৰণে পাকঘৰত আহি আৰম্ভ কৰিছোঁ
এতিয়া স্কুলত যাব ওলাওঁ আৰু স্কুলৰ পৰা আজি মই বজাৰতো যাব লাগিব, বজাৰতো কাম আছে। গোটেইখিনি আপোনালোকে দেখা পাব যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। কলটোও জাম লাগি যায়। তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, আপোনালোকে শেষলৈকে কিন্তু চাই থাকিব। এয়া চাওক, ৰেডি হৈ গ'লোঁ স্কুল যাবলৈ আৰু একেবাৰে চিম্পুল ভাৱত ওলালোঁ। আৰু ৰজাৰ দিন ষ্টাইল বুলি আৰু কি কৰিম, অলপমান ভেচলিন লগালোঁ, যিহেতু মুখখন যি ভকুৰা পৰা হেন চাইজ। গতিকে এতিয়া যাব ওলালোঁ, খুব দৌৰা-দৌৰি হৈছে। আৰু আজি স্কুটি লৈ নাযাওঁ, আমাৰ ৰিফাহঁতৰ লগত যাম, আমাৰ ৰিফাৰ আব্বাৰ লগত মানে। আৰু এতিয়া এটা বস্তু এইখিনিতে আপোনালোকক দেখাম। এটা বস্তু যোৱাকালি বনাইছোঁ, মানে ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইকাৰণে বনোৱাখিনি নেদেখায়। এইটো পুডিং বনাইছোঁ মই, আৰু এইটো ফ্ৰিজত থৈ দিছোঁ। আহি স্কুলৰ পৰা আহি ওলাই আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। এতিয়া স্কুলত গৈ থাকোঁ, আহি লগ পাই আছোঁ। এয়া চাওক, স্কুলত আজি পুৰা বৰষুণ দি আছে। এতিয়া স্কুল ছুটি হ'ল, এতিয়া ইয়াৰ পৰা যাম বজাৰত। বজাৰত কাম আছে, এয়া চাওক, আজি ফাইল লৈ আহিছোঁ। এতিয়া বজাৰত গৈ চিধা লগ পাম। এয়া চাওক, কম্পিউটাৰত পুৰা কাম চলি আছে আৰু কি এপ্লাই কৰিব আহিছোঁ এইটো আপোনালোকক ফেইল কৰিছে ঘৰত গৈ। এতিয়া বজাৰত গৈ আৰু ভিডিঅ' বনোৱা নহ'ল, কাৰণ বজাৰত এপ্লাই কৰিব গৈছিলোঁ, সিফালে অলপমান দেখুৱালোঁ। তাৰপিছত আব্বাই মানে ফোন কৰিলে, আমাৰ চাচা এজনৰ খুব চিৰিয়াছ। তো আমাৰ ইয়াতে কাবাইতাৰীত থাকে, মানে আব্বাৰ খুৰাৰ ল'ৰা এনেকুৱা ভাই হয়। তো তাত গৈ আছোঁ, সেইকাৰণে বহুত বেয়া লাগি গ'ল। সেইকাৰণে এপ্লাইটো আধাতে তেনেকৈ এৰি থৈ আহিলোঁ। হয়তো আজি আৰু ভিডিঅ' দিয়া নহ'ব, এইখিনি এতিয়া আজিৰে ৰৈ যাব। ইয়াৰ পিছত যদি পাৰোঁ ভিডিঅ' বনাই দিম আৰু এই পৰিৱেশটো খুবেই ধুনীয়া, ইমান গ্ৰীণ গ্ৰীণ গ্ৰীণ, সেইকাৰণে অলপমান দেখুৱাই দিলোঁ আপোনালোকক। সেই গাইজ, এতিয়া ঘৰত আহি পালোঁ। আপোনালোকে অৱস্থা চাই বহুত দুখ লাগিছে, মানে আমাৰ চাচাৰ অৱস্থা একেবাৰে চিৰিয়াছে হয়, তথাপি আপোনালোকে দোৱা কৰিব। আৰু এতিয়া আহিলোঁ, এতিয়া আৰু বহুত আজি লেটেই হৈ গ'ল, ইফতাৰীৰ সময় হয় আৰু অলপমান নাস্তা যোগাৰ কৰিব লাগিব। এতিয়া ফ্ৰেছ হৈ লওক। এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ, আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে যিহেতু মন চনো ভাল নহয়। আৰু এইটো ফ্ৰিজৰ পৰা এইটো উলিয়াই আনিছোঁ। এতিয়া প্লেট এখনত মানে ওলাম বস্তুটো, আপোনালোকক দেখাই আছোঁ বাৰু কেনেকুৱা হয়। প্লেটৰ মাজত গ'লে ভাল দেখিব বস্তুটো। এয়া চাওক, এয়া চাওক, হৈ গ'ল পুডিং। প্ৰথমবাৰ বনাইছোঁ এইটো, আৰু এইটো বাৰু আপোনালোকে যদি লাগে ৰেচিপিটো, মানে কেনেকৈ বনাইছোঁ, তেতিয়াহ'লে কমেণ্ট কৰিব, মই জনাই দিম। আৰু আজি ইফতাৰীত কি কি খালোঁ সেইখিনি বাৰু নেদেখুৱালোঁ, আৰু এইকেইটা পিঠাকেইটা অকল দেখুৱাই দিলোঁ। কমন বস্তু কিমান আৰু গাইজ, এতিয়া আজান দিব, আৰু সেইকাৰণে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ দিম। আৰু সেইটো মানে পুডিংটো বনোৱাটো ভাবছোঁ প্ৰথমবাৰ বনাইছোঁ মই, কেনেকুৱা বা হ'ব, সেইকাৰণে যোৱাকালি বনাইছোঁ এইটো। আৰু বনোৱাখিনি ভিডিঅ' কৰা নাছিলোঁ, আপোনালোকে চালে। আৰু মই ইফতাৰীত কেনেকুৱা হৈছে, আৰু আপোনালোকে যদি সেইটো কেনেকৈ বনাইছোঁ জানিব খোজে, কমেণ্ট কৰিব, তেতিয়া মই দেখাই দিম। দেখোঁতেতো ধুনীয়াই হৈছে, আৰু প্লেটখন মানে বিচাৰিয়ে নাপালোঁ, ভাল বগা প্লেটত মানে হেৰি দিলে আৰু বেছি ধুনীয়া লাগিল হয়। তো ভিডিঅ'টো ইয়াতে শেষ দিম, আৰু ভিডিঅ' বনোৱাৰ মানে মন নাই, মনটো বহুত বেয়া। তথাপি এইখিনি আপলোড দিলোঁ, আৰু যিহেতু মানে ভিডিঅ' দিয়া এটা ছিষ্টেম আছে নহয়, যদি মানে কি হয়, ছাবস্ক্ৰাইবাৰবোৰেও মানে ৱেইট কৰি থাকে, বেয়া পায়। তো ভিডিঅ'টো এনেকুৱাই আছিল আজি। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি কোনোবাই চাই আছে, প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা আপোনালোকে জানিব খোজে, প্লিজ মোৰ ভিডিঅ'ত কমেণ্ট কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।